ৰিচিভ কৰিব পাৰি শুই শুই ক'ত বাগিছে টাইম ফোন কৰি থাকোঁ এনেকৈ নেদালোঁ অকণমান ফেচবুকতে চাওঁ লৈছোঁ কিবা নতুন চলিছে কোনোবাই বিহাৰ একদম যিমানহে একদম হেৰি দি আছে ফটোশ্বুট লাগি আছে নিজৰে বিয়া ফটো লাগছে আমাৰ সেই জীৱনটোত দি আছিলে বোলে একো বস্তু নাই কি ধুনীয়া ধুনীয়া ফটো নাচাকে এটা অকণমান ফেচবুকতে চাই কিনে অকণমান উঠোঁ মাও পেক ধৰি কৰি দিয়ে এতিয়াহে ফোন কৰিব পাৰিলে গোটেই বৰকৈ অকণমান দেৰিকৈ ৰিচিভ কৰি থাকক ফোনডাল বাজি হেল্ল' কি হ'ল এতিয়াহে ফোন কৰিছা হা ইমান টাইম যে মই ফোন কৰি আছোঁ পুৱাৰ পৰাহে মই টোপনিৰ পৰা উঠিকৈ ফোন কৰিছোঁ নিজৰ যে ফোনটো ৰিচিভ কৰিব গুৰুত্বই নাই একেবাৰে হা কিমান দিন ফোন মাৰি আছোঁ তেতিয়াকৈ কি কৰি আছোঁ হা মই একদম চাইলেণ্ট নাজানো এতিয়া হ'ব দে কি কৈছোঁ কৈ দে ভাল তেতিয়াহ'লে ফোনটো ইমান ফোন মাৰিব নোৱাৰে আজিকালি মই গ্ৰুপৰ ফোন নম্বৰ আছে মই ঘৰত পোৱাতে লগৰ কৰি দিলে ফোনটো ৰিচিভ নকৰাতে সদায় নতুনকৈ ফোন হৈছে দে বেছি কৰিব নালাগে বেছি এই 8টা বজাত আহি এইটো অভ্যাস কৰি দিয়ে মোবাইল জানো ফেচবুক নে হোৱাটছআপ নে কি সেই ক'ৰবাতে জানো লাগি আছে ঘুমাই উঠি 1 ঘণ্টা 2 ঘণ্টা মানে দি মোবাইল তোলাৰ পঢ়া শুনাবোৰ ঠিকে আছে লকডাউন এইকেইদিন বন্ধ পঢ়া শুনাবোৰ কৰিব এনেকৈ পৰীক্ষা পাতি নহ'বই চৰকাৰেও যে কি এখন আৰম্ভ কৰিলে এই পৰীক্ষা পাতি নহয়েই এই মানে চলি মানে কি যে কৰিব ওলাইছে চৰকাৰেহে চৰকাৰখনেহে জানে মানে মোকতো অকণমান সহায় কৰি দে যি হৈ বাকী মোকতো অলপ সহায় কৰি দে এই বুঢ়া মাকটোৱে এই কাম বন কৰি ভাত চাত সজাই দিবা লগতে কেহিখন আগত যে পঢ়ে মোকতো অলপ সহায় কৰি দে কাম বন নাই আৰু কেৱল ঘুমিয়ে থাকোঁ দিনটো ঘুমোতে অলপ সোনকালে দেখা নাই ৰাইজৰ চুকে দাউৰি পুলিচৰ সেই চাকৰি ল'লা ক'বেই নোৱাৰি দেহাৰ কথা তাই গাঁৱৰ বেচাৰী আৰু হৈছে আৰু মাকৰ মুখটো খাবা আহিছে হ'ব দে মই ফোন কৰি আছোঁ নহয়তো ফোন কৰিব ৰিচিভ কৰিব সময়নে ফোনটোৱে এতিয়াই মাৰিলে গালি পাৰিছে হ'ব দে মই উঠোঁ এতিয়া হ'ব দে বৰ বেছি হ'ব দে বাই বাই পিছত ফোন কৰিম দে মই উঠি পেলাই চাহ তাহ খাই ফোন কৰি আছোঁ তোক মই হ'ব দে মাৰিছোঁ এবাৰ পঢ়া শুনা কম নাই তই তুমি পুৱা উঠি পেলাই মোক অকণমান সহায় কৰি দিব পাৰে ক'বেই নোৱাৰা বুঢ়া মাৰেতো কেনেকৈ কাম কৰি আছে তোৰ বেয়া নালটোহে যাচোন যা মানে চলিটো হেৰি ভৰিখন ধুই পেলাই পানীখিনি অকণমান খাই আছোন তোৰ অকণমান কিজানি তাকে গুণ অকণমান আহে কিজানি মাৰে মুখটো খাবাইছ তই এই পৃথিৱীখনত গাত জ্ঞানটো অৱস্থা নাই বাপেৰে আহক তোৰ নক'লে তই ফুচ কথা পাতি থকা মই ক'বলৈ কোৱা যে তোৰ মোবাইলটো আছে এনি টাইম তোৰ মোবাইলটো ৰাতিটো 2টা 3টা বজালৈ মোবাইল টিপি আগতে পুৱা উঠি 2 ঘণ্টা 3 ঘণ্টা মোবাইল টিপি তেতিয়া উঠি পেলাই অকণ সহায় কৰি দিবি মাৰে এক্সাৰচাইজো হৈ তোৰ দেহাটো অকণমান ধাৰ কৰিব পাৰা তই দেখা নাই ৰাইজৰ চলে পুলিচৰ ইণ্টাৰভিউ আৰু তই কি কৰিবি তই বুজি তোৰ একোৱে মানুহ নহ'লি তই যাৰে মোৰ পৰা তাৰে মোৰ পৰা আজিকালি মই একো নক'ব ভাল কৰিলে ভাল পাবি বেয়া কৰিলে বেয়া পাবি যাৰ মোৰ পৰা কৰি থাক তই ঘুমাই থাকা যদি ঘুমাই থাক এনেও শুই থাকা ইয়াৰে হাত হৈ গ'ল নাজানো তই এইবিলাক কথা তই ভাল কৰিলে ভালটো নলওঁ তই থাক যাৰ মুখটো পৰা কৰি থাক হ'ব দে মা উঠি দেখো মই মাত্ৰ শাৰী পাইছোঁ মাত্ৰ এটা মই শাৰী পালে গম পিছানে উঠি দে উঠি দে যাওঁ ভগৱান মা দেউতাক পোৱা নাই দিলে মাথাটো নহয় মই মোবাইলটো দেউতা নি থৈ দিব জানা মই ফোন কৰিব নাপাওঁ মাজে সেই ভগৱান মা অকণমান চেলাকি মাৰি থাকিবলৈ বহি থাকে তাড়াতাড়ি মোক চব ধুই কেনে মই তাড়াতাড়ি অকণমান চেলাকি মাৰোঁ মা তই চাহ খালি নাই চাহ খালি নাই তই চাহ খাওঁ দামি দিওঁতে কিবা একটা ভৰি চৰি নোধোৱাই সেনেকৈ উঠি চফা খনৰ পৰা তই তোৰ ৰুমটো চাফা কৰিব ক'বাই নোৱাৰা তাড়াতাড়ি চাফা খনৰ পৰা তাড়াতাড়ি একদম অৱস্থা নাই সেনেকৈ একে যেনেকৈ উঠো চফাখনত মানুহ এটা আহিলে মই বহাৰমটো বগাই দিব লাজ থাকে এই ডাঙৰ চিয়াটো আছে মস্ত চিয়াটো আছে ৰুমটো চাফা কৰি দিব ক'ব নোৱাৰি অৱস্থা নোহোৱা হৈ থাকে মানুহ এটা আহিলে মই বগাই দিব লাজ থাকে তাড়াতাড়ি এই মাতক চিলাই দিম ৰবা আমতে দেখোন নোৱাৰিলে কেনে কৰে আগতে কৈ চিলাই দিম পৰা তোৰ দেখোন কেনেখন কৰা একেবাৰে বৰকৈ মাৰে ঘৰৰ পৰা নাই একে চফা এইখনতে বৰকৈ বেছি দেখাইছে যিয়ে ফুকুৰাখন চফা হৈ গৈছে এইখন লগ আহিলে বগাই দিব লাজে লাগে আজিকালি দেখা নাই কেনেকুৱা ডালটো ওলাইছে কি ওলাইছে দেখা নাই আজিকালি সেইবিলাক আনিব ক'ব নোৱাৰি মোক কেনে লোক বিৰাট লাজ লাগে এৰিছে অৱস্থা নোহোৱাই তাকে চফা মুখাই কৰে হ'ব দে মা এতিয়া আৰু ফোন কৰিব নেকি হ'ব দে মই এতিয়া চাহ বনাওঁ কি মই খাম দে তই গাখীৰ দিয়া খাবি নে লাল চাহ গাখীৰ দিয়া চাহ খাবি দে হ'ব দে বনাম গোটেই মই চাহ হ'ব দে তেনি কমকৈ দিবি গোটেই মাখা চেনি নিদিবি একেবাৰে
বৰুৱানী ঘৰত আছেনে? কোনোবা আহিল আপুনি লকডাউনৰ সময়ত বৰুৱানী কিবা কাম কৰি আছিল হ'বলা। নাই ঘৰটো এনেই চাফা চাফা কৰি আছোঁ, বহুত দিন চাফা চাফা কৰা নাই। মই আকৌ ভাবিছিলোঁ কোনো আহিছে, বহুতখন বাৰু ঘৰ কি কৰি কি খবৰ পাতি, বহুত দিন দেখোন অহা নাই। হ'ব দিয়ক, বহিছোঁ আৰু। বাকী ঘৰৰ ফালে ভালে আছিলে ছাৰ মানে? আছে চব ভালে আছে। যিহে লকডাউন পৰিছে, মই বোলো বহুত দিন খবৰ পাতি পোৱা নাই, সেইকাৰণে অকণমান খবৰ চবৰ লৈ আহোঁ। বৰুৱানীহঁতেনো ক'ত কি কৰি আছে। হেৰি নহয় বৰুৱানী, মই একে বৰ ডাঙৰ কথা এটা লৈ আহিছোঁ। হেৰি তাই নাই নেকি ঘৰত ইমলি? হেৰি মই তাৰমানে এটা ল'ৰা পাইছোঁ, ল'ৰাটোৱে তাৰমানে ছোৱালী এটা বিচাৰি আছে। ল'ৰাটো হ'ল টেক মাষ্টাৰ, মানে ভাল সুবিধা এতিয়া যদি চিয়াৰটো দে তেতিয়াহ'লে মই আৰু খাটাং ল'ব পাৰোঁ, কথাটো চবে দিবা আহিব পাৰোঁ ল'ৰাটো। হয় নেকি? সুনীতা ভাবা নাই, দেখা নাই, ঘৰৰ অৱস্থা নাই, ঘৰৰ মুখা বনাবই আছে ভালকৈ। মানুহ এটা বাবে আহিলে বাবে দিবে লাজ লাগে, দেখা নাই নে বাৰু? ঘৰখিনি ভালকৈ বনোৱা নাই, তাতে পঢ়ি আছে আৰু এতিয়া আৰু এইবিলাক ভাবা নাই। হ'লেও বাৰু মই দেউতাক এবাৰ কৈ চাম ৰচোন, কি কয় চাই লওঁ বাৰু। সুবিধাতে ভাল সুবিধা পাইছা, তাতে আৰু ভাল সুবিধা আজিকালি নাপাওঁৱেই। মানুহ চাকৰি কৰা ধৰক ঠিকে আৰু পঢ়ি শুনি চিয়া মানুহ কি কৰিবি আৰু, সেইকাৰণে আৰু ভাল এটা চিন্তা এটা কৰ আৰু ভাল সুবিধাটো ল'বা ভালকৈ। আৰু আজিকালি থিয়াৰ ভাৱে নহয় কেতিয়া কোন পথত কৰিলে গুচি যায়, বুজি পাইছানে নাই? সেইকাৰণে আৰু মই ক'ব আহিলোঁ ভাল। হ'ব দেচোন বাৰু, মই বাৰু চিন্তা কৰিম দে, কিবা এটা হ'ব আৰু। পিছে বৰুৱানী মোক ফোন কৰি এটা জনাবি, মই আকৌ জল্দি আকৌ খবৰটো দিব লাগিব দেচোন। ইফালে সিহঁতৰো বাৰু ছোৱালী চোৱাৰ কথা আছে, মই আৰু নবহোঁ, মই আৰু এইটো কথাতে আহিছিলোঁ, এইটো দৰকাৰতে। মোক ফোন কৰি কিন্তু জনাই দিবি একদম ফাইনেল কথাটো। উঠিলিয়ে দেখোন, চাহ অকণমান খাই যাব পাৰিলি, আমাৰ তাই আকৌ চাহ বনাব আহিছে, চাহে খাই যাব পাৰিলি হয়। হ'ব দে, আজি আৰু চাহ নাখাওঁ, মই বেলেগ দিনা চাহ খাই ময়ো তাড়াতাড়ি আহিছোঁহে মাত্ৰ। ঘৰৰ কাম বন বাকী আছে, সেইবোৰ পটককৈ এইখিনি খবৰটো দি থৈ আহোঁ বৰুৱানীহঁতক। কি যদি ভাল ৰিজাল্ট হয় তেতিয়াহ'লে ভালেই হ'ব দেচোন, আৰু লেকিনটো আৰু চিয়া নালাগে। তাতেও ভাল সুবিধাটো পাইছা, গতিকে কিবা এটা ভাবিয়ে ভাল এটা কথা। হ'ব দেচোন বাৰু, ফোন কৰি জনাম দে মই, দে বিচাৰ দে। মাৰ মা কাৰ লগত কথা পাতি আছে ফোনে, কোনোবা আকৌ আহি নাপাওঁ। মা ক'ত গ'ল বা আকৌ? দে মই চাহ তাহ খাই কিনি পেলাই মা যেতিয়া আহে তেতিয়া খাই ল'ব। মই তাড়াতাড়ি খাই পেলাই মই ৰুমতে বহি থাকোঁ। অকণমান টান চান খাই যাম বাৰু। বিৰাট গৰম দিছে দে, তলতে পকাতে বহি লওঁ অকণমান। উফৰাম এতিয়াহে শান্তি দে, মাটো বা ক'ত গ'ল, কেতিয়াবা আহিব আকৌ। কোনোবা আহিছে নাপাওঁ, আগবঢ়াই থৈ গ'ল নেকি আকৌ। গান এটাকে গাওঁ ৰ। এই ৰিক্ত বুকুতে পাখৰা ঢালিলা, মোৰ তেজে হিৰে হিৰে বোৱা প্ৰেমৰ লোকানন্দা। তই আছা বহি, মই একে বাহিৰৰ পৰা মাতি আহি আছোঁ। মই আকৌ সেই শৰ্মানী আহিছিল, শৰ্মানী আন্টিৰে। সেই মই আকৌ অকণমান আগবাঢ়ি থৈ গ'লোঁ, চাহো নাখাই পেলাই, সেইকাৰণে আৰু গ'লে আগবাঢ়ি থৈ আহি গ'লোঁ অকণমান। বাহিৰত বিৰাট ৰ'দ দিছে দেচোন, অকণমান পকাতে বহোঁ তোৰ লগত। উফৰাম এতিয়া বৰ ঠাণ্ডা পৰি আছে দেই, তই ভালে কছাতে বহি পেলাই। বাপৰে যি গৰম ৰ'দ দিছে, গৰমৰ দিন পৰাই নাই, হ'লেই আৰু এই পুৱাই একেবাৰে টিকা ফটা ৰ'দটো দিব, দি পেলাই মানুহ মুখৰ অৱস্থা নোহোৱা কৰিব। তই আৰু নাহা দেখা পাই একে মাতি মই আৰু চাহ একাপ খালোঁ আৰু তোৰ লগতে থৈ দিছোঁ গৰম কৰি পেলাই খাকে। আৰু এই কাপটো লৈ যাওঁতে বোলো হেৰিৰ পৰা তোৰ পৰা কাপটো লৈ যাবি, মই খালোঁ আৰু। হ'ব দে, আৰু এতিয়া আৰু ক'ত চাহ খাম, আৰু এই 10টা বাজিলে, এতিয়া আৰু ভাতকে খাম দে একেলগে। সেই শুনচোন এটা কথাও দৰকাৰো আছে তোৰ লগত। সেই হেৰি শৰ্মানী আন্টিয়ে কৈছে এটা বোলে ল'ৰা আহিছে, ছোৱালী এটা লাগে, এতিয়া তোৰ লাগি মানে কি আৰু চাবি আকৌ আহিছে ল'ৰাটোক, মানে সুধিছে আৰু তোক বিয়া চিয়া তাৰ মানে কি, তই এতিয়া কি কৰিবি? তই সেইখন চক খাই উঠিলি, ভাল ল'ৰা আহিছে, চাকৰি তাকৰি কৰি তোৰ মাষ্টৰ ভালে দেখোন, ভাল সুবিধা পাইছোঁ, দেৱে নেকি দেউতাৰকো মই কওঁ। সেইটোৱে তোৰ মাথাটো ব্ৰাছ কৰিব আহিছিলে, ব্ৰাছ কৰিব আহিছে, মই জানো সেইডালে নিজৰ জীয়েকক বিয়া দিছে, পঢ়া শুনাটো কাৰোবাৰ নাই আৰু বেলেগৰ যেতিয়া পঢ়ি থকা জীয়েককো আহি পেলাই বিয়া দিব আহিছে কাম বন নাই, আজিকালি বিয়াটো কিবা ডাঙৰ বস্তু হেন পাইছে নেকি তাই যে একটা ষ্টাইল চাবি, বুঢ়ী মানুহটোৰ এটা চুলি তুলি ষ্ট্ৰেট কৰা, নিজৰ ষ্টাইল নিজৰ জীয়েকক বিয়া দিছে, দি থাকক আৰু এটা দেখোন আছে সেইটো বিয়া দে, বেলেগৰ জীয়েকক কিহৰ ইমান চকু দি আছে
নিজৰ জীয়েকক নালাগে বিয়াতে তোৰ মাছটো আহিছে কিবা আহিছে এতিয়া মোলৈ কি দৰকাৰ মই দেখা নাই পঢ়ি আছোঁ হে তোৰ মানে মাথা মানে ব্ৰাছ কৰিব আহিছে আৰু এইটোহে বুঢ়ে পুৱাই আৰু তাৰ কাম বন নাই সেইবিলাকে আৰু কাম মানে নহয় ভালৰ কাৰণেহে কৈছি ভাল সুবিধা এটা বেছি দিয়ে নেকি সুধছি আৰু দিবে যদি দিয়া নাই নহয় কৈহে চাইছি বোলে দে যদি ফোন কৰি এটা কথা ভালৰ কাৰণেও ক'ব নালাগে মোৰ ইমান এটা ভালৰ চিন্তা কৰিলে কথাই নাছিল তই দিয়াৰ দৰকাৰ নাই একো ফোন কৰিলে ফোনৰ নাম্বাৰ চাম্বাৰ মই ডিলিট কৰি থৈ দিম এইবিলাক গোটেই কাম নাই আৰু এইবিলাক হৈছে সমাজৰ একদম একোটা আৱৰ্জনা চকুত মানুহ বুজিছানে এইবিলাকে মানে বেলেগৰ জীয়েকৰ মানে পঢ়া শুনাত ভাল হোৱাটো নিবিচাৰে বুজি পাইছা তোৰ মানে মুখটো মানে একদম ব্ৰাছ কৰি দিয়ে কিছুমানে আহি পেলাই আছে এনেকুৱা ওচৰ চুবুৰীয়া আৰু বহুত আছে মই দেখিছোঁ নহয় বেলেগৰ জীয়েকক কি কৰিছে কি কৰা নাই এইবিলাক চকু দি থাকিব নিজৰ জীয়েকৰ পঢ়া শুনা যে ভাল লাগিছে এইবিলাক দেখা নাই নিজৰ জীয়েকক বিয়া দিয়ে কি দৰকাৰ মই বেলেগ মোলৈ একেবাৰে টকা চকা দৰকাৰ নাই নহয় মই নিজে বিচাৰি দাম দৰকাৰ নাই ইমান গোটেই একেবাৰে হেৰি কৰি দিব সেইটো হয় দেচোন নিজৰ জীয়েকক এখন বিয়া দিব পাৰি হ'ব দে বিয়া নিদে মই নাদো বুলিয়ে কৈছোঁ হ'লেও তই এবাৰ সুধিছিলোঁ তই কি নকওঁ বেয়া বুজাই এতিয়া ভাত খাওঁ বুজোঁ হ'লেও মই খং উঠি থাকে কি আকৌ বেলেগত নিজৰ জীয়েকক বিয়া দে বেলেগৰ জীয়েকৰ নিজৰ মাথাটোকে গৰম কৰিব এনেই কাম নাই নেকি নিজৰ জীয়েকবিলাকৰ একো এম নাই বুলি বেলেগৰ জীয়েকৰ এম নাই নহয় এম নাথকা বুলি ভাবিলে নহয় নহয় ভাত খাওঁ খং উঠি আহে মাথা এটা গৰম উঠি দিয়ে